নমস্কাৰ বন্ধু বান্ধৱীসকল, পূজা গাইড অসম চেনেলটোলৈ আপোনালোকৰ স্বাগতম। এই ভিডিঅ'টোত মই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত থকা 12টা জ্যোতিৰ্লিংগৰ বিষয়ে ক'বলৈ গৈ আছোঁ। ভাৰতবৰ্ষৰ টোটেল 8খন ৰাজ্যত এই 12টা জ্যোতিৰ্লিংগ স্থাপিত আছে। জ্যোতিৰ্লিংগৰ অৰ্থটো হৈছে জ্যোতি মানে পোহৰ আৰু লিংগ মানে চিহ্ন বা স্তম্ভ। শিৱ পুৰাণৰ অনুসৰি ভক্তৰ উদ্ধাৰৰ কাৰণে মহাদেৱে য'ত য'ত জ্যোতিৰ ৰূপত আৱিৰ্ভাৱ হৈছে সেইটোৱে হৈছে জ্যোতিৰ্লিংগ। এই 12টা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথমটো জ্যোতিৰ্লিংগ হৈছে সোমনাথ মন্দিৰৰ জ্যোতিৰ্লিংগ। সোম মানে হৈছে চন্দ্ৰ আৰু নাথ মানে হৈছে ঈশ্বৰ। ঋগ্বেদত কোৱা হৈছে যে এই মন্দিৰটো চন্দ্ৰদেৱৰ দ্বাৰা বনোৱা হৈছিল। কোৱা হয় যে দক্ষ প্ৰজাপতিৰ 27জনী জীয়েকক চন্দ্ৰদেৱৰ লগত বিয়া দিয়া হৈছিল আৰু চন্দ্ৰদেৱে তেওঁৰ 27গৰাকী পত্নীৰ ভিতৰত দেৱী ৰোহিণীক বেছি ভাল পাইছিল। দক্ষ প্ৰজাপতিয়ে যেতিয়া এই কথাষাৰ গম পালে তেতিয়া তেওঁ খঙত চন্দ্ৰদেৱক ক্ষয় ৰোগ হোৱাৰ অভিশাপ দিলে। পিছত চন্দ্ৰদেৱে মহাদেৱৰ তপস্যা কৰিলে। মহাদেৱে চন্দ্ৰদেৱৰ তপস্যাত সন্তুষ্ট হৈ তেওঁক অভিশাপৰ পৰা মুক্ত কৰি দিলে। যিডোখৰ জেগাত চন্দ্ৰদেৱে মহাদেৱৰ তপস্যা কৰিছিল সেইডোখৰ জেগাতে সোমনাথ মন্দিৰটো স্থাপিত আছে। আক্ৰমণকাৰীৰ দ্বাৰা এই মন্দিৰটোত 17 বাৰতকৈ অধিক আক্ৰমণ কৰা হৈছে। 1026 খ্ৰীষ্টাব্দত মেহমুদ গজনীয়ে আহি প্ৰথমবাৰ এই মন্দিৰটোত আক্ৰমণ কৰিছিল। আক্ৰমণকাৰীয়ে মন্দিৰৰ অমূল্য সম্পদবোৰ লুটি লৈ গৈছিল। ইয়াৰ উপৰিও মন্দিৰত যিবোৰ পূজাৰী পূজা কৰিছিল তেওঁলোকৰ হত্যা কৰিছিল আৰু শিৱলিংগটো ক্ষতি কৰিছিল। ভাৰত স্বাধীন হোৱাৰ পিছত চৰ্দাৰ বল্লভভাই পেটেলে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰটো দৰ্শন কৰাজনে পাপৰ পৰা মুক্তি পায়, ক্ষয় ৰোগৰ পৰা মুক্তি পায়, স্কিনৰ বেমাৰৰ পৰা মুক্তি পায়। কোনোবা যদি বহু দিনৰ পৰা মানসিক অশান্তি ডিপ্ৰেছন আদিত ভুগি আছে তেওঁলোকেও এই মন্দিৰটো দৰ্শন কৰিব লাগে। আৰু কাৰোবাৰ যদি কুস্তিত চন্দ্ৰৰ কিবা দোষ থাকে তেতিয়াও এই দোষটো কাট খায়। মহাভাৰতৰ যুদ্ধৰ পিছত পাণ্ডৱে এই মন্দিৰটো দৰ্শন কৰিছিল। ভাতৃ হত্যা পাপৰ পৰা মুক্ত হ'বলৈ আৰু শিৱৰ কৃপা পাবলৈকে তেওঁলোকে এই মন্দিৰটো দৰ্শন কৰিছিল। মহাদেৱে নিজে কথা দিছিল যে ভক্তৰ উদ্ধাৰৰ কাৰণে সৃষ্টিৰ শেষলৈকে মহাদেৱ ইয়াত জ্যোতিৰ ৰূপত বিৰাজমান থাকিব। আক্ৰমণকাৰীৰ দ্বাৰা এই মন্দিৰটো কেইবাবাৰো ক্ষতিগ্ৰস্ত হৈছে। তথাপিতো এই ভব্য মন্দিৰটো গুজৰাটত এতিয়াও শক্তিশালী জ্যোতিৰ্লিংগ হিচাপে অৱস্থিত হৈ আছে। প্ৰত্যেকজন ভক্তই নিজৰ জীৱনত এবাৰ নে এবাৰ হ'লেওতো এই মন্দিৰটো দৰ্শন কৰিবই লাগে। এই সোমনাথ মন্দিৰটো গুজৰাটৰ প্ৰভাস পাটন চহৰত অৱস্থিত হৈ আছে। এইটোৱে আছিল প্ৰথমটো জ্যোতিৰ্লিংগ। দ্বিতীয়টো জ্যোতিৰ্লিংগৰ বিষয়ে মই নেক্সট ভিডিঅ'ত ক'ম। এই ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। এইখিনিতে মই আপোনালোকক অনুগ্ৰহ কৰিছোঁ মোৰ চেনেলটো গ্ৰ' কৰাৰ কাৰণে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ।